নমস্কাৰ বাইদেউসকল ওয়েলকাম টু মাই অফিচিয়েল ইউটিউব চেনেল পোষণ ট্ৰেকাৰ অফিচিয়েল আপোনালোক সকলোলৈকে মই পোষণ ট্ৰেকাৰ অফিচিয়েল মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এতিয়া সম্পূৰ্ণ নতুন টপিকৰ ওপৰত এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ টপিকটোৰ ওপৰত মই আলোচনা কৰাৰ আগতে আপোনালোক সকলোকে অনুৰোধ জনাম যে মোৰ চেনেলটো আপোনালোক সকলোৱে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ছাবস্ক্ৰাইব কৰাৰ পাছতে আপোনালোকে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব যাতে পৰৱৰ্তী ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকলৈ নিয়মিতভাৱে গৈ থাকে আহকচোন আমি টপিকটোৰ বিষয়ে আলোচনা কৰোঁ টপিকটো হৈছে অফলাইন পোষণ ট্ৰেকাৰ আপোনালোকে হয়তো চাগে শুনি আচৰিত হৈছে অফলাইন পোষণ ট্ৰেকাৰ হয় এনেকুৱা এটা অসম্ভৱকে এতিয়া সম্ভৱ কৰি তুলিছে পোষণ ট্ৰেকাৰ কৰ্তৃপক্ষই অৰ্থাৎ এতিয়াৰ পৰা আপোনালোকক ডাটাৰ কাৰণে বা নেটৱৰ্ক ইছ্যুৰ কাৰণে আপোনালোকে যাতে কামসমূহ ৰখি নাযায় কিছুমান নিৰ্দিষ্ট কাম যাতে ৰখি নাযায় গতিকে ডাটা নথকাকৈ বা অফলাইন মোডতো আপোনালোকে পোষণ ট্ৰেকাৰটো আপোনালোকে চলাব পাৰিব গতিকে কোনসমূহ কাম আপোনালোকে চলাব পাৰিব কোনসমূহ নোৱাৰিব এই বিষয়ে মই ভিডিঅ'টোত আপোনাক পুংখানুপুংখভাৱে আলোচনা কৰিম তাৰ বাবে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব আকৌ এবাৰ কৈ দিওঁ যে এতিয়াৰ পৰা পোষণ ট্ৰেকাৰৰ আপোনালোকে অফলাইনতো কাম কৰিব পাৰিব সকলো কাম কৰিব নোৱাৰিব কিন্তু নিৰ্দিষ্ট কিছুমান কাম আপোনালোকে অফলাইন মোডতো অৰ্থাৎ ডাটা নথকাকৈ আপোনালোকে কৰিব পাৰিব আমি জানো যে যিকোনো ইণ্টাৰনেট সম্পৰ্কীয় ইণ্টাৰনেট ৰিলেটেড মোবাইলত যিবিলাক এপছ আছে ছফ্টৱেৰ এপছ আছে যেনে ফেচবুকেই হওক হোৱাটছআপেই হওক ইনষ্টাগ্ৰামেই হওক পোষণ ট্ৰেকাৰ হওক এনেধৰণৰ ইত্যাদি বিভিন্ন ধৰণৰ যিবিলাক এপছ আছে এই সকলোবিলাক এপছ চলিবৰ কাৰণে আমাক ডাটাৰ প্ৰয়োজন হয় মোবাইল ডাটাৰ বিশেষকৈ প্ৰয়োজন আৰু আমাৰ নেট পেক নথকাৰ কাৰণে বা মোবাইল ডাটা কানেকশ্যন নথকাৰ কাৰণে আমি বিভিন্ন সময়তে এই এপছবিলাক আমি চলাব নোৱাৰোঁ ঠিক তেনেধৰণে পোষণ ট্ৰেকাৰ এপছটো ডাটাৰ প্ৰয়োজন হয় চলাবৰ কাৰণে আৰু ডাটা নাথাকিলে পোষণ ট্ৰেকাৰ এপটো আমি চলাব নোৱাৰোঁ অৰ্থাৎ নুখোলে পেজটো অপেন নহয় কিন্তু এতিয়াৰ পৰা পোষণ ট্ৰেকাৰ কৰ্তৃপক্ষই যিহেতু ইয়াৰ এই এপছটোৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি পেলাই কিছুমান কাম আপোনালোকক ডাটা নথকাকৈ চলাবলৈ অফলাইন মোডতো আপোনালোকে কৰিব পাৰিব তাৰ ৰেকৰ্ডটো ইয়াতে সংগৃহীত হৈ থাকিব গতিকে আপোনালোকে আজিৰ পৰা আপোনালোকে অফলাইন মোডতো কিছুমান কাম কৰিব পাৰিব কোনখিনি কাম অফলাইন মোডত কৰিব পাৰিব আৰু কোনখিনি কাম অফলাইন মোডত কৰিব নোৱাৰিব সেই বিষয়ে আমি সবিশেষ চাওঁ তাৰ বাবে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব বাইদেউসকল এতিয়া প্ৰথমে মই আপোনালোকক দেখুৱাইছোঁ এয়া মই ডাটাখিনি প্ৰথমতে বন্ধ কৰি ল'ম মই ডাটাটো বন্ধ কৰি ল'ম এয়া চাওক মই ডাটাটো বন্ধ কৰি দিলোঁ ডাটাটো অফ কৰি দিলোঁ অৰ্থাৎ মোৰ মোবাইলটো এতিয়া অফলাইন মোডত আছে আৰু ধৰি লৈছোঁ মোৰ মোবাইলত নেট পেক নাই অৰ্থাৎ ডাটা নাই এতিয়া আমি পোষণ ট্ৰেকাৰটো আমি খুলি চাওঁ পোষণ ট্ৰেকাৰটো আমি খোলোঁ এই ধৰণে পোষণ ট্ৰেকাৰটো খুলিলোঁ আপোনালোকে জানে যে অকণমান সময় পলম হয় পোষণ ট্ৰেকাৰটো লোড লওঁতে গতিকে খন্তেক ধৈৰ্য ধৰিব আৰু তাতে অফলাইন মোডত আছোঁ যিহেতু গতিকে অলপ পলম হোৱাটো স্বাভাৱিক অপেক্ষা কৰিব আপোনালোকৰ আহি যাব এয়া চাওক লাহে লাহে আহিবলৈ আৰম্ভ কৰিছে এয়া আহি গৈছে আপোনালোকৰ এই ডেছবৰ্ডটো আহি গ'ল প্ৰথম পৃষ্ঠাটো আহি গ'ল হোম পেজটো আপোনালোকে এই হোম পেজটো সকলোৱে চিনি পায় ইয়াতো আপোনালোকৰ যদিহে ডাটা নাথাকিলহেঁতেন তেতিয়াহ'লে আগতে আপোনালোকে পোষণ ট্ৰেকাৰটো অনেই কৰিব নোৱাৰিলেহেঁতেন ঘূৰি থাকিব কিন্তু এতিয়া দেখা পাইছে অফলাইন মোডতো আপোনালোকে পোষণ ট্ৰেকাৰটো এইখিনিলৈকে অন কৰিব পাৰিছে কিন্তু ইয়াতে চাওক আপোনালোকৰ এটা পৰিৱৰ্তন আছে আপোনালোকে দেখা পাইছে এয়া চাওক ইয়াত লেখা আহিছে বগা বাৰ এডালত ৱৰ্কিং অফলাইন উইথ লিমিটেড ফাংচনেলিটি এই বুলি পেলাই লেখা আহিছে অৰ্থাৎ কিছুমান লিমিটেড ফাংচনেলিটিত আপোনালোকে অফলাইন মোডত কাম কৰিব পাৰিব অৰ্থাৎ যিখিনি কাম আপোনালোকে নকৰিলে নহয় যাতে ডাটা নাথাকাৰ কাৰণে বা নেটৱৰ্ক নাথাকাৰ কাৰণে আপোনালোকে যাতে কামখিনি ৰৈ নাযায় সময়ত যাতে কৰিব নোৱাৰে সেইবাবে পোষণ ট্ৰেকাৰে এই ব্যৱস্থাটো হাতত লৈছে এইটো খুব সুন্দৰ প্ৰচেষ্টা গতিকে অফলাইন মোডত আমাৰ কি কি প্ৰয়োজনীয় কাম ইম্পৰ্টেণ্ট কাম সেইখিনি যাতে ৰৈ নাযায় তাৰ বাবে তেখেতসকলে ব্যৱস্থা কৰিছে এতিয়া আপোনালোকে ইয়াত চাব পাৰিব ইয়াতে লাৰ্ণ মোৰ বুলি লিখা হৈ আছে দেখিছেনে ইয়াতে আপোনালোকে মাৰি পেলাই চাব পাৰিব যে কি কাম আপোনালোকে অফলাইন মোডত কৰিব পাৰিব এয়া মই মাৰি দিছোঁ মাৰি দিয়াৰ পাছত আপোনালোকে ইয়াতে তলত দেখিবলৈ পাইছে ডাটা উইল বি এভেইলেবল লাষ্ট 3 days ইন দ্য অফলাইন মোডত আপোনালোকৰ 3 দিনৰ ডাটাখিনি ইয়াতে ৰিফ্লেক্ট কৰিব আৰু ইয়াতে লেখা আহিছে এয়া চাওক আপোনালোকৰ অনলি ডেইলি টেকিং বেনিফিচিয়াৰী কেন বি এডেড অনলি ডেইলি টেকিং কৰিব পাৰিব আৰু নিউ বেনিফিচিয়াৰী আপোনালোকে এড কৰিব পাৰিব তাৰ পাছত আপোনালোকে বেনিফিচিয়াৰী লিষ্টখন আপোনালোকে চাব পাৰিব যি অফলাইন মোডত অৰ্থাৎ
অফলাইন মোডত আপোনালোকে ডেইলি ট্ৰেকিং সম্পূৰ্ণকৈ কৰিব পাৰিব, চেণ্টাৰ অ'পেন কৰিব পাৰিব, আপোনালোকে হোম এটেণ্ডেঞ্চ দিব পাৰিব, ACM দিব পাৰিব, আৰু বেনিফিচিয়াৰী আপোনালোকে নতুনকৈ এড কৰিব পাৰিব, আৰু বেনিফিচিয়াৰী এড কৰা বেনিফিচিয়াৰীখিনি তালিকাখন আপোনালোকে চাব পাৰিব। তাৰ পাছতে আপোনালোকে ইয়াতে দেখিবলৈ পাইছে হোম ভিজিট চিডিউলাৰখন দেখা পাব, অৰ্থাৎ হোম ভিজিট কিমানটা কৰিবলৈ বাকী আছে এই বস্তুটোহে দেখা পাব ফিগাৰটো। মই আপোনালোকক প্ৰেক্টিকেলি এতিয়া কৰি দেখুৱাই দিম, আপোনালোকে বুজি পাইছে চাগে নিশ্চয়। এইখন মই আকৌ হোম পেজত আহি গ'লোঁ, পেজখন আপোনালোকে চিনিয়ে পায়, ইয়াত যিহেতু কাম কৰি থাকে আপোনালোকে। এতিয়া আপোনালোকে চাব, এয়া মই বৰ্তমান কিন্তু মোবাইলটো অফলাইন মোডত আছে, মোৰ ডাটাটো বন্ধ আছে, মানে মোৰ মোবাইলত ধৰি লওক নেটৱৰ্ক নাই বা নেট পেকো নাই, বৰ্তমান কমপ্লিটলি অফলাইন মোডত, ইয়াত নেটৰ কোনো কানেকশ্যন হৈ থকা বৰ্তমান নাই। এতিয়া আপোনালোকে এই প্ৰথম যিটো পেজ, এই পেজটোত আপোনালোকে ওপৰত এই ৰঙা বক্সটো দেখা পাইছে নহয়, এই বক্সটোত আপোনালোকে কি দেখা পায়, তিনিটা আপোনালোকৰ মডিউল আছে। ইয়াতে দেখা পাইছে, ইয়াতে প্ৰথম আছে বেনিফিচিয়াৰিজ বুলি পেলাই এটা, তাৰপাছতে আছে ডেইলি ট্ৰেকিং বুলি এটা, তাৰপাছত আছে এইটো হোম ভিজিট বুলি এটা। অৰ্থাৎ এই তিনিটা বস্তুত আপোনালোকে কাম কৰি থাকে, আপোনালোকে দেখিবলৈ পাইছে। ইয়াতে কিন্তু আপোনালোকে কি কাম কৰিব পাৰিব অফলাইনত কাম কৰিব পাৰিব, বেনিফিচিয়াৰী এই শিতানটোত কাম কৰিব পাৰিব, আৰু ডেইলি ট্ৰেকিং শিতানটোত সম্পূৰ্ণৰূপে কাম কৰিব পাৰিব। কিন্তু হোম ভিজিট এই শিতানটোত আপোনালোকে কাম কৰিব বৰ্তমান অফলাইন মোডত নোৱাৰে, অৰ্থাৎ এইটো সুবিধা দিয়া নাই। এতিয়া আপোনালোকে লাহে লাহে কৰি চাওক এটা এটাকৈ। এই বেনিফিচিয়াৰীটোত মই প্ৰথমতে ক্লিক কৰি দিওঁ, এই বেনিফিচিয়াৰীখিনিত ক্লিক কৰি দিয়াৰ লগে লগে এয়া দেখা পাইছে, এই তালিকাখন ওলাই গৈছে। প্ৰেগনেণ্ট ওমেন, লেক্টেটিং মাদাৰ, চিলড্ৰেন 6 months to 3 years, 3 years to 6 years, এডুলেশ্যন গাৰ্লছ, এই সকলোখিনি ওলাই গৈছে। ইয়াৰে যিকোনো এটা মই অপশ্যনত মই যদি ক্লিক কৰোঁ, ধৰি লৈছোঁ মই ইয়াতে ক্লিক কৰিম, তেতিয়া আপোনালোকে দেখিবলৈ পাব, এয়া চাওক খোল খাইছে, এনেধৰণে লিষ্টখন ওলাই গৈছে যে আপোনাৰ চেণ্টাৰত কিমানটা 6 মাহৰ পৰা 3 বছৰৰ শিশু আছে, গোটেই তালিকাখন আপোনালোকৰ খোল খাই গৈছে। আৰু ইয়াতে তলত দেখিবলৈ পাইছেনে নিউ বেনিফিচিয়াৰী ৰেজিষ্ট্ৰেশ্যন বুলি পেলাই, এই ইয়াতো আপোনালোকে কাম কৰিব পাৰিব অফলাইন মোডত, অৰ্থাৎ এইটো সুবিধা বৰ্তমান দিছে, গতিকেহে খোল খাইছে, নহ'লে খোলেই নাখালেহেঁতেন। ইয়াতে মই ক্লিক কৰি চাওঁ, এয়া চাওক আপোনালোকৰ ফৰ্মখন আহি গৈছে সুন্দৰকৈ। ইয়াত আপোনালোকে লিখিব পাৰিব ABCDEFGH, আপোনালোকে যেনেকৈ লিখিব পাৰে, আপোনালোকে ল'ৰা ছোৱালীৰ নামখিনি লিখিব। ইয়াতে আধাৰ কাৰ্ড ভৰাব পাৰিব, আপোনালোকে ধুনীয়াকৈ আধাৰ কাৰ্ডবিলাকৰ ভৰিব, ইয়াত সকলোখিনি কাম কৰিব পাৰিব, য়েছ ন' এয়া সকলোখিনি ভৰিব। ইয়াতে সকলোখিনি কাম আপোনালোকে যেনেধৰণে বেনিফিচিয়াৰী আগতে ৰেজিষ্ট্ৰেশ্যন কৰে, তেনেধৰণে আপোনালোকে বেনিফিচিয়াৰী নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰা কামটো আপোনালোকে অফলাইন মোডতো কৰিব পাৰিব। এয়া চাওক ছাবমিট বটনটো আহি গৈছে, ছাবমিটতো আপোনালোকে কাম মাৰিব পাৰিব, আৰু ছাবমিট ছাকচেছফুলিও হ'ব, অফলাইন মোডতো এইটো কাম হ'ব। এতিয়া মই বেক কৰি দিছোঁ। ইয়াত আপোনালোকে এতিয়া চাওক লিষ্টখন ওলাইছে, এই যিমানখিনি শিশু আছে সকলোৰে তালিকা ওলাই গৈছে। ইয়াতে ধৰি লওক আপোনালোকে আৰু এটা কাম কৰিছিলে আগতে, আপডেট প্ৰফাইল বুলি কৈছিলে, তাতে 3 ডট মাৰি পেলাই আপোনালোকে 3টা ডটত কাম কৰে, যে যিকোনো কিবা এটা চেঞ্জিং কৰিবলগীয়া থাকিলে আপোনালোকে 3টা ডটত মাৰি পেলাই কাম কৰে। এয়া দেখিবলৈ পাইছে 3 ডট, এইটো এই শিতানতে আপোনালোকে বহুতখিনি চেঞ্জিং বা আপডেট কৰিব পাৰে বা এডিট কৰিব পাৰে। কিন্তু অফলাইন মোডত আপুনি এই 3 ডটত মাৰি কাম কৰিব নোৱাৰিব। এয়া দেখিবলৈ পাইছেনে, এনেধৰণে লেখা আহি গৈছে যে দিছ ফাংচনেলিটি ইজ কাৰেণ্টলি নট এভেইলেবল ইন দ্য অফলাইন মোড, অৰ্থাৎ আপুনি এই কামটো অফলাইন মোডত কৰিব নোৱাৰিব। কিন্তু আপুনি বেনিফিচিয়াৰীটো চাব পাৰিব, অৰ্থাৎ বেনিফিচিয়াৰী এটা যিকোনো এটা বেনিফিচিয়াৰী আপুনি নামত আপুনি ক্লিক কৰি দিয়ক, তাৰ প্ৰফাইলটো গোটেইখিনি চাব পাৰিব। প্ৰফাইলটো চাব পাৰিব, কিন্তু সেই প্ৰফাইলটোত আপুনি আপডেট একো এডিট কাম কৰিব নোৱাৰিব। প্ৰফাইলটো ক্লিক কৰি চাব পাৰিব। ধৰি লৈছোঁ ইয়াত এড চাইল্ড আধাৰ বুলি আছে, অৰ্থাৎ চিলড্ৰেনৰ আধাৰ ভৰাবলৈ আছে, এইটো মই ক্লিক কৰি দিছোঁ, দিয়াৰ লগে লগে দেখিবলৈ পাইছেনে এইবাৰ কাম কৰিব নোৱাৰে, অফলাইন মোডত কাম কৰিব নোৱাৰে। আমি প্ৰফাইলটো তেওঁৰ চেক কৰিব পাৰিম, কিন্তু প্ৰফাইলটোত অন্য কাম আমি কৰিব নোৱাৰিম। অৰ্থাৎ অফলাইন মোডত আমি কি পালোঁ, অফলাইন মোডত বেনিফিচিয়াৰী মডিউলটো আমি খুলি চাব পাৰিম, বেনিফিচিয়াৰী আমাৰ কিমান আছে, কোনটো ছেকশ্যনত কিমান বেনিফিচিয়াৰী আছে সেইখিনি আমি চাব পাৰোঁ। এয়া ধৰণে আমি দেখিবলৈ পাইছে, মই খুলি খুলি চাই আছোঁ। এয়া চাওক লিষ্টখন ওলাই গৈছে আপোনালোকৰ সম্পূৰ্ণৰূপে। ইয়াতে
যিকোনো এটা বেনিফিচিয়াৰী আমি খুলি পেলাই তেওঁৰ প্ৰফাইলটো চাব পাৰোঁ, চেক কৰিব পাৰোঁ, কিন্তু আমি তাত একো এডিটিং কাম আমি কৰিব নোৱাৰোঁ। আগতে যেনেকৈ আমি এই 3 ডটত মাৰি পেলাই আমি যিকোনো কাম কৰিব পাৰিছিলোঁ, কিন্তু অফলাইন মোডত আমি এই কামটো কৰিব নোৱাৰোঁ, কিয়নো এই কামটো আমি পৰৱৰ্তী সময়ত যেতিয়া অনলাইন হ'ব বা নেট থাকিব তেতিয়া কৰিলেও হ'ব। এইটো ইমান ইম্পৰ্টেণ্ট নহয়, সেইটো কাৰণে এই আপডেটৰ ছেকশ্যনটোত, এডিট ছেকশ্যনটোত অফলাইনত দিয়া নাই, কিন্তু আমি তেওঁৰ প্ৰফাইলটো চাব পাৰোঁ। এইখিনিলৈকে আমাৰ অফলাইন মোডত কৰিবলৈ দিছে। আমাৰ বেনিফিচিয়াৰীখিনি চাব পাৰোঁ, কিমানজন আছে চাব পাৰোঁ, সেই তালিকাখন চাব পাৰোঁ আমি কিমান আছে, কোন কোন আছে, কিন্তু তাত একো চেঞ্জিংখিনি আমি অফলাইনত কৰিব নোৱাৰোঁ। এতিয়া আহক আমি ডেইলি টেকিঙৰ শিতানটোত। এই ডেইলি টেকিং শিতানটোত আমি ক্লিক কৰি দিছোঁ। আপোনালোকে জানে যে সকলোৱে ছানডে' হ'লে বন্ধ থাকে, সেই গতিকে মই আজি যিহেতু ভিডিঅ'টো ছানডে' বনাইছোঁ সেইটো কাৰণে বন্ধ আছে, ইয়াতে ক্ল'জ। কিন্তু যদিহে সোমবাৰ যদি হ'লহেঁতেন বা মংগলবাৰ হ'লহেঁতেন, যিকোনো এটা খোলা বাৰ হ'লহেঁতেন, আপোনালোকে ইয়াত সকলো ধৰণৰ যিখিনি এক্টিভিটি ওলাই গ'লহেঁতেন, আপোনালোকে সুন্দৰভাৱে কৰিব পাৰিলেহেঁতেন। আৰু যদিহে ইয়াতে অফলাইন মোডত যদি কাম কৰিব নোৱাৰিলেহেঁতেন, তেতিয়াহ'লে এই পেজটো আপোনালোকে খুলিবও নোৱাৰিলেহেঁতেন। যেনেধৰণে ধৰক এতিয়া মই এই হোম ভিজিট পেজটো দেখা পাইছেনে আপোনালোকে, ইয়াতে ৰঙাৰ তলত লেখা আছে ইয়াতে হোম ভিজিট। এই হোম ভিজিটত কিন্তু আপোনালোকে ডাইৰেক্টলি কাম কৰিব নোৱাৰিব। ইয়াত ডাইৰেক্টলি হোম ভিজিটত কাম কৰিব নোৱাৰিব। যেনে ধৰক মই ইয়াতে ক্লিক কৰি চাওঁ, এয়া চাওক, দিছ ফাংচনেলিটি ইজ কাৰেণ্টলি নট এভেইলেবল ইন দ্য অফলাইন মোড। অৰ্থাৎ হোম ভিজিটত আপোনালোকে ইয়াত ডাইৰেক্টলি কাম কৰিব নোৱাৰিব। ঠিক তেনেধৰণে বেনিফিচিয়াৰীত ক্লিক কৰিলোঁ, কিন্তু তেনেধৰণে দেখুওৱা নাই, এইখিনি খুলিছে। ঠিক তেনেধৰণে ডেইলি টেকিঙত কাম কৰোঁতেও এইখিনি খুলিছে। আপোনালোকে ডেইলি টেকিঙত সম্পূৰ্ণখিনি কাম কৰিব পাৰিব, হোম ভিজিটতহে কৰিব নোৱাৰিব। হোম ভিজিটত আপোনালোকে এই ছেকশ্যনটোত কাম কৰিব অফলাইন মোডত নোৱাৰে। এতিয়া আমি ইয়াৰ পৰা কি জানিব পাৰিলোঁ, ওপৰত থকা এই ৰঙা বক্সটোৰ ভিতৰত থকা যিকেইটা মডিউল আছে তাৰ ভিতৰত আমি বেনিফিচিয়াৰীত আমি কাম কৰিব পাৰিম, চাব পাৰিম, বেনিফিচিয়াৰী গোটেই তালিকাখন চাব পাৰিম, কিমানখিনি আমি ৰেজিষ্টাৰ নতুনকৈ কৰিছোঁ সেইখিনি চাব পাৰিম, আৰু কিমানখিনি বেনিফিচিয়াৰী আমাৰ আছে তেওঁলোকক চাব পাৰিম, তেওঁলোকৰ প্ৰফাইলখিনি চাব পাৰিম। কিন্তু তাত সাল সলনি কৰাটো অফলাইন মোডত দিয়া হোৱা নাই। ডেইলি টেকিঙৰ কামখিনি আমি সম্পূৰ্ণকৈ কৰিব পাৰিম, ঠিক আছে, এই দুটা বস্তু আমি কৰিব পাৰিম, কিন্তু ডাইৰেক্টলি আমি হোম ভিজিটৰ কামটো অফলাইন মোডত আমি কৰিব নোৱাৰোঁ। এতিয়া আহক তলৰ মডিউলখিনি, আমি তললৈ চাওঁ। ইয়াত দেখিবলৈ পাইছে, ইয়াত কিছুমান অন্যান্য বগা যিখিনি ঠাই আছে, বগা ঠাইখিনিৰ ভিতৰত আপোনালোকে কিছুমান বস্তু দেখিব পাইছে, যে আধাৰ ভেৰিফিকেশ্যন, ইয়াৰ আইডেণ্টিফাই, ফাদাৰ, গাৰ্জেন, আধাৰ, এই গোটেইখিনি আছে। বেনিফিচিয়াৰী, ৰেজিষ্টাৰ বেনিফিচিয়াৰী আছে, ভেৰিফাই মোবাইল আছে, মাইগ্ৰেটেড আউট প্ৰফাইলখিনি আছে, তাৰপিছতে ৰেফাৰেল ৰেজিষ্টাৰ, ফেমিলি ছাৰ্ভে, ষ্টক ৰেজিষ্টাৰ, বেনিফিচিয়াৰী ভেকচিনেশ্যন, বেনিফিচিয়াৰী KYC, এনেধৰণে আপোনাৰ 9টা মডিউল ইয়াতে আছে। কিন্তু ইয়াৰ ভিতৰত সকলো মডিউলত আপোনালোকে কাম কৰিব নোৱাৰে। যেনে ধৰক প্ৰথমতে মই চাওঁ আপোনাৰ এই আধাৰ ভেৰিফাই মডিউলটো, এইটো চাই লওঁ মই আপোনালোকক। আহক, ইয়াতে মই ক্লিক কৰি দিছোঁ, এই দেখা পাইছেনে আপোনালোকে, ইয়াতে কাম কৰিব নোৱাৰে, অৰ্থাৎ এইটো বন্ধ, অফলাইন মোডত এইটো বন্ধ আছে। কিন্তু এতিয়া আমি যদি ৰেজিষ্টাৰ বেনিফিচিয়াৰী আমি চাওঁ, ৰেজিষ্টাৰ বেনিফিচিয়াৰীটোত ইতিমধ্যে আপোনালোকে জানে যে ৰেজিষ্টাৰ বেনিফিচিয়াৰী কৰা ছেকশ্যনটো খোলা আছে, গতিকে ইয়াত নিশ্চয়কৈ কাম কৰিব। ইয়াতে মই ক্লিক কৰিলোঁ, এয়া চাওক কোনটো টাইপৰ বেনিফিচিয়াৰী আপোনালোকে এতিয়া নতুনকৈ ৰেজিষ্টাৰ কৰিব বিচাৰিছে, আপোনালোকে এই বিষয়ে ইয়াতে গোটেইখিনি আহি গৈছে ইয়াতে, এই গোটেইখিনি বস্তু ইয়াতে আহি গৈছে। অৰ্থাৎ ইয়াৰ ভিতৰত আপোনালোকে য'তেই আপোনালোকে এড কৰিবলৈ বিচাৰে আপোনালোকে তাতে এড কৰিব পাৰিব। ধৰি লৈছোঁ মই প্ৰথমতে প্ৰেগনেণ্ট ওমেন এগৰাকী মই এড কৰিম এতিয়া আপোনালোকক, ইয়াতে আপোনালোকে বিচাৰিছে ধৰি লওক এড কৰিবলৈ, আপোনালোকে মাৰাৰ লগে লগে, ক্লিক কৰি দিয়াৰ লগে লগে এই পেজখন আপোনালোকক খোল খাই গৈছে। তাত আপোনালোকে সুন্দৰভাৱে আপোনালোকে নামটো লিখিব পাৰিব, লেংগুৱেজ, হাজবেণ্ড নেম, যেনেধৰণে আপোনালোকে আগতে এড কৰে আপোনালোকে সকলো ধৰণে ইয়াতে লিখিব পাৰিব, কোনো অসুবিধা নাই। এই পেজটোত আপোনালোকে লিখিব পাৰিব, অৰ্থাৎ নতুন বেনিফিচিয়াৰী এড কৰিব পাৰিব। কিন্তু ইয়াতে চাওক, তাৰ পাছতে আছে এই ভেৰিফাই মোবাইল, এই শিতানত আপোনালোকে ক্লিক কৰক। এইটো শিতানত আপোনালোকে দেখিছে, এইটো শিতানত আপোনালোকে কাম কৰিব নোৱাৰে। তাৰপাছত ইয়াত আহিলে মাইগ্ৰেট আউট প্ৰফাইলটো, মাইগ্ৰেট আউট প্ৰফাইলত আমি যদি চাওঁ, ইয়াতে ক্লিক কৰিম, ইয়াত আমাৰ কাম কৰিব নোৱাৰে। এতিয়া আহক ৰেফাৰেল ৰেজিষ্টাৰ শিতানটোত, ৰেফাৰেল ৰেজিষ্টাৰটোত আমি যদি চাওঁ, ক্লিক কৰি পেলাই এইটো আমি ইয়াতে কাম কৰিব নোৱাৰোঁ।
তাৰপিছত আহক ফেমিলি সাৰ্ভে ফেমিলি সাৰ্ভেত যদি আমি ক্লিক কৰোঁ ইয়াত দেখা পাইছে ফেমিলি সাৰ্ভে এই পেজখন খোল খাইছে অৰ্থাৎ ইয়াত আপোনালোকে কাম কৰিব পাৰিব নতুনকৈ যদি এটা ফেমিলি এড কৰিব বিচাৰে আপোনালোকে তেতিয়া জানে ইয়াতে ক্লিক কৰিব লাগে সকলোৱে আমি চাওক এই ক্লিক কৰিছোঁ এই খোল খাইছে মাদাৰ এলাইভ খোল খাইছে এড ফ্ৰম পোষণ ট্ৰেকাৰ এড প্ৰফাইল ইউজিং PD সকলো আহিছে ক্ৰিয়েট নিউ প্ৰফাইল ধৰক মই ক্ৰিয়েট নিউ প্ৰফাইলত এতিয়া মই ক্লিক কৰিছোঁ আহি গৈছে দেখিছেনে ইয়াতে আপুনি অৰ্থাৎ আপুনি ইয়াতে নতুন ফেমিলিটো আপুনি এড কৰিব পাৰিব এই ফেমিলি সাৰ্ভে কামখিনিও তাৰমানে ইয়াতে কৰিবলৈ আপোনালোকক অফলাইন মোডতো সুবিধা দিছে এতিয়া আমি বেক কৰি দিলোঁ ইয়াতে চাওক ষ্টক ৰেজিষ্টাৰ আছে ষ্টক ৰেজিষ্টাৰ আপোনালোকে দেখিবলৈ পাইছে ষ্টক ৰেজিষ্টাৰত মই যদি ক্লিক কৰোঁ ষ্টক ৰেজিষ্টাৰত দেখিছে ষ্টক ৰেজিষ্টাৰত কাম কৰিব অফলাইন মোডত নোৱাৰে তাৰপাছত বেনিফিচিয়াৰী ভেকচিনেশ্যনৰ যদি শিতান আছে এই বেনিফিচিয়াৰী ভেকচিনেশ্যনত মই ক্লিক কৰি চাইছোঁ এবাৰ ইয়াত চাওক বেনিফিচিয়াৰী ভেকচিনেশ্যনত কোনো ধৰণৰ কাম কৰিব বৰ্তমান অফলাইন মোডত নোৱাৰে বেনিফিচিয়াৰী EKYC যদি কৰিব বিচাৰে অফলাইন মোডত আপোনালোকে বেনিফিচিয়াৰী EKYCটোও কৰিব নোৱাৰে এয়া চাওক নোৱাৰে আহি গৈছে এতিয়া আপোনালোকে এই 9টা মডিউলৰ ভিতৰত আপোনালোকে কি পালে যে এইটোত কাম কৰিব নোৱাৰে এইটোত পাৰিব এই 3 নম্বৰটোত আপোনালোকে কাম কৰিব নোৱাৰে 4 নম্বৰটোত আপোনালোকে কাম কৰিব নোৱাৰিব 5 নম্বৰত আপোনালোকে কাম কৰিব নোৱাৰিব 6 নম্বৰত আপোনালোকে কাম কৰিব পাৰিব আৰু এই তলৰ 3টাত আপোনালোকে কাম কৰিব নোৱাৰে অৰ্থাৎ আমি এই যে প্ৰথম পেজটো পালোঁ প্ৰথম পেজটোৰ ভিতৰত আমি পালোঁ কি পালোঁ ওপৰত আমি পাইছিলোঁ এইটোত কাম কৰিব পাৰিব বেনিফিচিয়াৰী ছেকশ্যনটোত কাম কৰিব পাৰিব ডেইলি ট্ৰেকিঙত সম্পূৰ্ণ কাম কৰিব পাৰিব এইটো হ'ল আটাইতকৈ ইম্পৰ্টেণ্ট শিতান গতিকে ইয়াত আপোনালোকে নিশ্চয়কৈ অফলাইন মোডতো কাম কৰিব পাৰিব আৰু হোম ভিজিটটোত কাম কৰিব ডাইৰেক্টলি ইয়াতে অফলাইন মোডত নোৱাৰে আৰু তললৈ আমি কি দেখা পালোঁ তললৈ আমি বেনিফিচিয়াৰী ৰেজিষ্টাৰ বেনিফিচিয়াৰীত আপোনালোকে কাম কৰিব পাৰিব আৰু ফেমিলি সাৰ্ভে শিতানত আপোনালোকে কাম কৰিব পাৰিব এই দুটাত কাম কৰিব পাৰিব ইফালে বেনিফিচিয়াৰীত কাম কৰিব পাৰিব আৰু ডেইলি ট্ৰেকিঙত আপোনালোকে কাম কৰিব পাৰিব এতিয়া ইয়াৰ তলতে আপোনালোকে দেখা পায় আৰু এটা শিতান আছে ডেছবৰ্ড এয়া চাওক দেখিবলৈ পাইছেনে ডেছবৰ্ড বুলি আছে এম্পিয়াৰ বুলি আছে এই দুটাৰ ভিতৰত এটাতহে আপোনালোকে কাম কৰিব পাৰিব অৰ্থাৎ এটাহে আপোনালোকৰ অফলাইন মোডত কাম হ'ব ইয়াৰে ডেছবৰ্ড শিতানটোতহে কেৱল কাম হ'ব কিন্তু এম্পিয়াৰ শিতানটোত কাম নহয় ডেছবৰ্ড শিতানটোত কাম হ'ব এয়া চাওক মই ডেছবৰ্ডটো আপোনালোকে চাব পাৰিব কেৱল ডেছবৰ্ডটো মই ক্লিক কৰি দিছোঁ এয়া চাওক ডেছবৰ্ডখন আপোনালোকৰ ওলাই গৈছে ডেইলি ট্ৰেকিং গোটেই বস্তুখিনি ইয়াত আহি গৈছে আপোনালোকে ডেইলি ট্ৰেকিং ইয়াৰ পৰাও কৰিব পাৰে আপোনালোকে চাব পাৰিব গতিকে ডেইলি ট্ৰেকিঙত সম্পূৰ্ণৰূপে আপোনালোকে অফলাইন মোডতো কাম কৰিব পাৰিব এতিয়া তাত তললৈ চাওক হোম ভিজিটখিনি এইটো চাওক হোম ভিজিট ছেকশ্যনটোত ইয়াত আপোনালোকৰ অফলাইন মোডত আপোনালোকে কেৱল ইয়াত সংখ্যাকেইটা চাব পাৰিব যে কিমানটা হোম ভিজিট আপোনালোকে কমপ্লিট কৰিলে সম্পূৰ্ণ কৰিলে আৰু কিমানটা পেণ্ডিং হৈ বাকী আছে এই বস্তুটোৰ ফিগাৰ দুটা সংখ্যা দুটা আপোনালোকে ইয়াতে চাব পাৰিব কিন্তু আপোনালোকে যদি ভিউ এই চাওক ভিউ বুটানটো আছে যে ক'ত মোৰ যাবলৈ বাকী আছে এই বস্তুটো যদি আপুনি চাম বুলি ভাবে কিন্তু ইয়াতে আপোনালোকে চাব নোৱাৰে ইয়াত ক্লিক কৰিলে আপোনালোকৰ এনেধৰণে আপোনালোকৰ আহি যাব অৰ্থাৎ চাব নোৱাৰে সংখ্যাকেইটা চাব পাৰিব কিন্তু আপোনালোকে ক'ত যাবলগীয়া আছে সেইটো চাব নোৱাৰিব ঠিক তেনেধৰণে গ্ৰ'থ মনিটৰিং আপোনালোকৰ ইয়াৰ তলত আছে আপোনালোকে চাওক এই গ্ৰ'থ মনিটৰিং যিটো পাৰ্ট এই গ্ৰ'থ মনিটৰিং পাৰ্টটো আপোনালোকে চাব পাৰিব যে কিমানখিনি গ্ৰ'থ মনিটৰিং কৰা হ'ল আৰু কিমানখিনি পেণ্ডিং আছে এই সংখ্যাখিনি চাব পাৰিব কিন্তু ইয়াতে যে যিটো ভিউ আছে ইয়াতে যদি আমি ক্লিক কৰি পেলাই ক'ত বাকী আছে আমি কোনকেইটা শিশু আমাৰ বাকী থাকি গৈছে সেইটো যদি চাব বিচাৰে সেইটো কিন্তু বৰ্তমান আপোনালোকে ইয়াতে নোৱাৰে আপোনালোকে মনত ৰাখি যাব এয়া চাওক এইবাৰ ইয়ালৈ আহিলোঁ ছেম চিলড্ৰেন আণ্ডাৰৱেট চিলড্ৰেনৰ শিতানটোলৈ কাৰেণ্ট মান্থটো আপোনালোকে চাব পাৰিব প্ৰিভিয়াছ মান্থটো আপোনালোকে চাব পাৰিব প্ৰিভিয়াছ মান্থটোও চাব পাৰিব বৰ্তমান কাৰেণ্ট মান্থত আছে ইয়াত সংখ্যাকেইটা চাব পাৰিব আপোনালোকে কিমান ছেম চিলড্ৰেন আছে বা কিমান নাই বা যদিহে ছেম চিলড্ৰেন যদি ইয়াত আছিলে তেতিয়াহ'লে এই ভিউ যিটো ইয়াতে লিখা হৈ আছে নীলাকৈ ইয়াতে ক্লিক কৰিলে আপোনালোকৰ লিষ্টখন আগতে ওলাই যায় ঠিক কিন্তু এতিয়া অফলাইন মোডত যিহেতু আছে ক্লিক কৰিলে আপোনালোকৰ এনেধৰণে আহিব অৰ্থাৎ আপোনালোকে এই বস্তুটো চাব নোৱাৰে এইকেইটা বস্তু আপোনালোকে দেখিবলৈ পালে
ডেছবৰ্ডখন আপোনালোকে চাব পাৰিব সম্পূৰ্ণৰূপে তাৰ ফিগাৰবিলাক চাব পাৰিব তাৰ পৰা এটা অনুমান ল'ব পাৰিব যে মোৰ কিমান কাম কৰিবলৈ বাকী আছে কিমানখিনি কৰিলোঁ এই বস্তুটো আপোনালোকে ইয়াতে চাব পাৰিব অফলাইন মোডত এতিয়া মই বেক কৰি দিওঁ মই বেক কৰি দিলোঁ বেক কৰি দি পেলাই এতিয়া আহোঁ আৰু এটা শিতান আছে আপোনালোকৰ খুব ইম্পৰ্টেণ্ট শিতান এই শিতানটো হৈছে মোৰ অপশ্যনটোত কিন্তু কোনো ধৰণৰ কাম আপোনালোকে অফলাইনত কৰিব নোৱাৰে কোনো ধৰণৰ কাম আপোনালোকে কৰিব অফলাইন মোডত নোৱাৰিব এইটো অফলাইন মোডত কৰিবলৈ দিয়া হোৱা নাই অৰ্থাৎ এইটো বস্তু আপোনাক ডেইলি প্ৰয়োজন নহয় ইয়াত পোষণ ট্ৰেকাৰ কৰ্তৃপক্ষৰ ফালৰ পৰা নিৰ্দিষ্ট কিছুমান কাম আপোনালোকক কৰিবলৈ দিয়া হৈছে সুবিধা দিছে যাতে আপোনালোকৰ কামখিনি পৰিচালনা কৰাত যাতে অসুবিধা নহয় সেইটো কাৰণে অফলাইন মোডতো আপোনালোকক পোষণ ট্ৰেকাৰটো কাম কৰিবলৈ দিছে খুলিবলৈ দিছে পোষণ ট্ৰেকাৰটো আপোনালোকক খোলা যাব তাৰে ভিতৰত আপোনালোকে এতিয়া দেখিবলৈ পালে বেনিফিচিয়াৰী শিতানত আপোনালোকে কাম কৰিব পাৰিব ডেইলি ট্ৰেকিংখিনি সম্পূৰ্ণৰূপে আপোনালোকে অফলাইনতো কাম কৰিব পাৰিব তাৰপাছত ৰেজিষ্টাৰ বেনিফিচিয়াৰীত আপোনালোকে কৰিব পাৰিব ফেমিলি ছাৰ্ভে কৰিব পাৰিব এইকেইটা বস্তুত আপোনালোকে কামখিনি কৰিব পাৰিব নতুন বেনিফিচিয়াৰী ৰেজিষ্টাৰ কৰিব পাৰিব আৰু বেনিফিচিয়াৰী আপোনালোকে চাব পাৰিব ডেইলি ট্ৰেকিঙৰ সম্পূৰ্ণ কাম কৰিব পাৰিব চেণ্টাৰ অ'পেন কৰিছে নে নাই এই বস্তুখিনি আপোনালোকে গোটেইখিনি বস্তু আপোনালোকে চাব পাৰিব এক্টিভিটিখিনি দিব পাৰিব এটেণ্ডেঞ্চখিনি দিব পাৰিব তাৰপাছত আপোনালোকে HCM দিব পাৰিব এই সকলোখিনি কাম ডেইলি ট্ৰেকিঙৰ কামখিনি অফলাইন মোডতো এতিয়াৰ পৰা হ'ব আপোনালোকে পৰীক্ষা কৰি চাব অফলাইন মোডতো আপোনালোকে কৰিব পাৰিব ৰেজিষ্টাৰ কৰিব পাৰিব ফেমিলি ছাৰ্ভে কামখিনি আপোনালোকে সম্পূৰ্ণ কৰিব যিটো এটা কণ্টিনিউৱাছলি গ্ৰয়িং প্ৰচেছ হৈ আছে বৰ্তমান গতিকে ফেমিলি ছাৰ্ভে কামখিনি আপোনালোকক দৰকাৰ হৈ থাকে এইখিনি কাম যাতে আপোনালোকে সোনকালে শেষ কৰিব পাৰে সেইটো কাৰণে এই শিতানটোৰ কামখিনিও আপোনালোকক অফলাইনত কৰিবৰ বাবে সুবিধা বৰ্তমান দিছে আপোনালোকে এইটো অফলাইনত আপোনালোকে কৰিব পাৰিব এইখিনিলৈকে আছিল এই বস্তুখিনি আপোনালোকে অফলাইন মোডতো কৰিব পাৰিব এতিয়া বৰ্তমান মোৰ মোবাইলটো অফলাইন মোড হৈ আছে সেই গতিকে ইয়াতে অফলাইন মোডত এনেধৰণে বগা চিনডাল আহিছে বগা বস্তুত এইখিনি লেখা হৈ আহিছে এতিয়া মই মোবাইলটো আপোনালোকক অনলাইন কৰি দিওঁ এয়া চাওক মই ডাটাটো অন কৰি দিলোঁ এতিয়া চাওক অট'মেটিকেলি এই বগা বস্তু ইয়াৰ পৰা নাইকিয়া হৈ গ'ল আগতে মই দেখাইছিলোঁ কি আপোনালোকক এই যে হোম ভিজিট যিটো শিতানটো হোম ভিজিট শিতানটো ক্লিক কৰোঁতে খোল নাখাইছিলে এতিয়া মই অনলাইন মোডত মই ক্লিক কৰোঁ এয়া চাওক খোল খাইছে অৰ্থাৎ অনলাইন মোডত যিখিনি কাম কৰিব পাৰে ইয়াত অনলাইন মোডত সকলোখিনি কাম কৰিব পাৰে যিকোনো কাম আপোনালোকে কৰিব পাৰিব ষ্টক ৰেজিষ্টাৰত আপোনালোকে কাম কৰিব পাৰিব ইয়াত খুলিছে দেখিছেনে পেজটো কিন্তু অফলাইন মোডত মই কৰি দিওঁ এই অফলাইন মোডত এতিয়া মই চাওঁ ষ্টক ৰেজিষ্টাৰটো মই ক্লিক কৰিলোঁ এয়া দেখিলে ষ্টক ৰেজিষ্টাৰটো নাহে গতিকে বাইদেউসকল আপোনালোকে নিশ্চয়কৈ বুজিব পাৰিছে যে অনলাইন মোডতেই কেৱল পোষণ ট্ৰেকাৰটো নহয় এতিয়াৰ পৰা কিছুমান কাম আপোনালোকে অফলাইন মোডতো কৰিব পাৰিব মনত ৰাখি লওক আপোনালোকে মই আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টোৰ পৰা উপকৃত হ'ব আপোনালোকে নিজেও এবাৰ ট্ৰাই কৰি চাবচোন অফলাইন ডাটা অফ কৰি পেলাই আমি সকলোৱে জানো যে সকলো মোবাইল এপবিলাক আমাৰ ডাটাৰ জৰিয়তে চলে কিন্তু পোষণ ট্ৰেকাৰে প্ৰথমবাৰৰ কাৰণে কেইটামান সুবিধা দিছে এই সুবিধাসমূহ আপোনালোকে সকলোৱে মই আশা কৰোঁ উপভোগ কৰিব আৰু যাতে বা ডাটাৰ প্ৰব্লেমৰ কাৰণে নেটৱৰ্ক ইছ্যুৰ কাৰণে আপোনালোকৰ যাতে এই কামখিনি ৰখি নাযায় ডেইলি ট্ৰেকিঙৰ কামেই হওক এই বেনিফিচিয়াৰীখিনি চোৱা হওক নতুনকৈ ৰেজিষ্টাৰ কৰা হওক এই বস্তুখিনি যাতে ৰখি নাযায় ফেমিলি ছাৰ্ভে কামখিনি হওক গতিকে এই কামখিনি আপোনালোকক কৰিবৰ বাবে দিছে অফলাইন মোডতো সুবিধা দিছে থুলমূল আভাস ল'বৰ বাবে আপোনালোকে ডেছবৰ্ডখন আপোনালোকে চেক কৰিব পৰা সুবিধাটো আপোনালোকক দিছে গতিকে এইকেইটা শিতানত আপোনালোকে মোবাইলত নেট নাথাকিলেও আপোনালোকে কৰিব পাৰিব আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই পেলাই বুজি পালে এতিয়া যে অফলাইন মোডতো আমি কিছুমান কাম কৰিব পাৰোঁ বিশেষকৈ আমাৰ অতি গুৰুত্বপূৰ্ণ কাম হৈছে ডেইলি ট্ৰেকিঙৰ কামটো ডেইলি ট্ৰেকিঙৰ কামটো আমি প্ৰতিদিনে নিয়মিতভাৱে সদায় কৰিব লাগে আৰু বিভিন্ন সময়ত ডাটা নাথাকাৰ বাবে আমি ডেইলি ট্ৰেকিঙৰ কামটো আমি কৰিব নোৱাৰোঁ এটেণ্ডেঞ্চ দিব নোৱাৰোঁ চেণ্টাৰটো অ'পেন কৰিব নোৱাৰোঁ বা HCM THR এইবিলাক ইত্যাদিবিলাক ডিষ্ট্ৰিবিউট কৰাৰ সময়ত বা প্ৰি স্কুল এক্টিভিটি এইবিলাক কৰাৰ সময়ত আমাৰ ডাটা নথকাৰ কাৰণে আমাৰ সময়মতে কামখিনি কৰিব নোৱাৰাৰ বাবে আমাৰ বিভিন্ন সময়তো আমাৰ চেণ্টাৰটো অ'পেন নহয় বা আমি
এক্টিভিটিখিনি ৰৈ যায় গতিকে যাতে আগন্তুক দিনত আপোনালোকে এনেধৰণৰ সমস্যাৰ সন্মুখীন নহয় সেইটোৰ কাৰণে অফলাইন পোষণ ট্ৰেকাৰ বুলি পেলাই অফলাইনতো চলিবৰ বাবে এটা ব্যৱস্থা কৰি দিছে পোষণ ট্ৰেকাৰ কৰ্তৃপক্ষই গতিকে আপোনালোকে অফলাইন মোডতো এই মই ভিডিঅ'টোত দেখাই দিয়া যিকেইটা পাৰ্ট আছে এই পাৰ্টকেইটাৰ কামসমূহ আপোনালোকে অফলাইন মোডতো কৰিব আপোনালোকে পাৰিব গতিকে মই আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টোৰ দ্বাৰা উপকৃত হ'ব আৰু ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু সদায় কৈ থকাৰ দৰে আকৌ বা কওঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ছাবস্ক্ৰাইব কৰিছে তেনেহ'লে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব আজিৰ ভিডিঅ'টো ইমানেই ধন্যবাদ